নমস্কাৰ বন্ধুসকল, মই ভিডিঅ'টোৰ আগত এইকাৰণে অলপ সন্মুখত আহিলোঁ। মই কিছুমান কাম কৰি খুব ভাল পাওঁ, যেনে ধৰক সামাজিক। মোৰ নিজৰ ঘৰৰ কামটো আছেই, মই নিজে কৰিতো ভাল পাওঁৱেই। কেতিয়াবা যদি মই ফ্ৰী থাকোঁ, যদি আমাৰ গাঁওখনত কিবা উন্নয়নৰ কাম হৈছে, তেতিয়া মই কি কৰোঁ, সেই যিখিনি কৰ্মচাৰী আছে তেওঁলোককো মই অলপ সহায় কৰি দিওঁ। আৰু তাৰ বিনিময়ত মোৰ কি হয়, মই যদি অকণমান শ্ৰমদান কৰি দিওঁ তেতিয়া মোৰ শৰীৰটো ভাল লাগে, ব্যায়ামৰ নিচিনা হয়। গতিকে সেইবাবে কি কৰোঁ, মই মানে যেতিয়া আমাৰ গাঁৱত কিবা উন্নয়নৰ কাম হয়, যেনে ৰাস্তা ঘাটৰ কাম হয়, তেতিয়া অকণমান মই লাগি দিওঁ। গতিকে কেনেকৈ লাগি দিছোঁ মই তাৰে অকণমান ভিডিঅ' এটা বনাইছোঁ, চাওকচোন। এয়া বন্ধুসকল, চাওকচোন, মই নিজ হাতে ট্ৰেক্টৰ চলাই মই ব্লক অনাৰ ব্যৱস্থা কৰিছোঁ, আৰু ব্লকবিলাক মই নিজে অলপ লাগি দিছোঁ ময়ো ব্লকবিলাক নমোৱাৰ কাৰণে। আৰু এনেকুৱা কৰিলে মোৰ কি হয়, শৰীৰটো ভাল লাগে, ব্যায়ামৰ নিচিনা হয়, শৰীৰ মন সকলোখিনি মোৰ ভাল লাগে, তেজটো চলাচল হয়। সেই গতিকে মই এনেকুৱা নহয় যে মই ঘৰৰে কাম কৰোঁ, মই অন্য মানুহকো মই কৰি দিওঁ, কিন্তু এইটো কোনো পইচাৰ বিনিময় নহয়, সেইটো জানিব। কিন্তু মই এনেই কিবা ভাল লাগে, মই দেখিলে মই নিজে উপজাচি গৈ পেলাই ক'ম যে মই অলপ লাগি দিওঁ নেকি। তাৰ বিনিময়ত মোৰ কি হয়, ক'লোৱেই নহয় যে মন শৰীৰ সকলোখিনি মোৰ ভাল লাগি থাকে। আৰু সেইকাৰণে মই কৰ্ম নহ'লে মই থাকিব নোৱাৰোঁ। মই যিকোনো কিবা এটা মই কৰি থাকিব লাগিব। মই ঘৰত থাকিলেও কৰোঁ, আৰু অফিচত গ'লেও মই অফিচাৰক মই কওঁৱেই যে ছাৰ কিবা কাম থাকিলে মোক দিব, মই কৰি ভাল পাওঁ। আৰু সেই হিচাপে মোক দিয়েও, মই অফিচৰ ফালৰ পৰাই ছাৰসকলে কিবা কাম থাকিলে মোক দিয়ে। মই আৰু মানে এনেকুৱা কথা নহয় যে এইটোহে কাম কৰিম, তেনেকুৱা নহয়। মই অলৰাউণ্ডাৰ হিচাপে মোক যি ধৰণৰ কাম কৰিব কয়, মই সেইবিলাক মই কৰি মই ভাল পাওঁ আৰু কৰি আহিছোঁ, আৰু বৰ্তমানো কৰি আছোঁ, আৰু আহি থকা দিনত মোৰ কৰি থকাৰ ইচ্ছা। ঠিক তেনেকৈ এনেকুৱা ছ'চিয়েল কামবোৰত মই অলপ সহযোগ কৰোঁ। আৰু এইটো মোৰ লগত এই চুৰেণ বৈশ্য মোৰ বন্ধু হয়, তেওঁ মানে মনটো উঠি পেলাই মানে এনে অলপ কৰিছে মোৰ লগতে, বা অন্যবিলাকৰ লগত সহযোগ কৰিছে। গতিকে মই কি কৰোঁ, এই আনলোড কৰিলোঁ, আৰু তেওঁলোকে ব্লক পাৰোঁতে ব্লক পাৰা সময়তো মই অলপ সহায় কৰি দিছোঁ, বেলচা মাৰি, আৰু বেলচা মাৰি পেলাই অলপ ইফাল সিফাল কৰি দিছোঁ। আৰু তাৰোপৰি কি, মোৰ শেষ বিন্দু তেজ থকালৈকে মোৰ কাম কৰাৰ ইচ্ছা, শিকাৰ ইচ্ছা। যিকোনো কাম মই শিকি ভাল পাওঁ, কৰি ভাল পাওঁ, আৰু আনক হতুৱাই কৰাতকৈ মানে মই নিজ হাতে বেছি ভাল পাওঁ, নিজ হাতে কৰি চালে। আৰু আনে কৰি দিলে অৱশ্যে মোৰ পচন্দও নালাগে, আৰু সেইকাৰণে মই আনক লগোৱা মোৰ কিবা কাম থাকিলেও মই লাহে লাহে কৰিম, কিন্তু আনে কৰি দিলে মোৰ পচন্দ নহয়। সেইকাৰণে মই মেক্সিমাম কাম মই নিজ হাতে কৰোঁ, চেষ্টা কৰোঁ প্ৰথমতে, আৰু নোৱাৰিলে তেতিয়া অন্য মানুহৰ সহায় লওঁ, নোলোৱা নহয়, কিন্তু প্ৰথমতে কিন্তু মই চেষ্টা কৰোঁ। এয়া মই ব্লক পাৰি আছোঁ, তেওঁলোকৰ লগত অলপ শিকিছোঁ, আৰু এইবিলাক কৰি মই খুব ভাল পাওঁ। সেই হিচাপে তেওঁলোকৰ লগত ফূৰ্তি ফাৰ্তা কৰি কিনে, আৰু মোৰ লগত থাকিলে তেওঁলোকেও হাঁহি ধেমালি কৰি থাকে, আৰু কিমান সময় গুচি যায় বোলে তেওঁলোকে গমেই নাপায়। সেইটো এটা মোৰ প্লাছ পইণ্ট থাকে, আৰু মই নিজেও ভাল পাওঁ। আৰু মানুহখিনিক মই কি কৰোঁ, মানে হেৰি মিলাৰ কাৰণে, ফ্ৰী কৰি দিয়াৰ কাৰণে, এয়া মানে শিলগুটি আহিছে, তেতিয়া মই কৈছোঁ যে মই বেলচাখন ময়ে মাৰি দিওঁ, আৰু বেলচা কেনেকৈ মাৰে ময়ো অলপ শিকিছোঁ। আৰু শিকি পেলাই
মোটামুটি মই গাড়ীখন ময়ে আনলোড কৰি পেলাইছোঁ আৰু তেতিয়া কি হয় মোৰ অলপ ভাগৰ লাগিলে বা চলাচল হ'লে পিছত মোৰ খুব ভাল লাগে তেতিয়া মোৰ খাবৰ মন যায় শুবৰ মন যায় আৰু তাৰোপৰি মাইণ্ডটো ফ্ৰী থাকে এনেকুৱা ধৰণে সেইকাৰণে মই কি কৰোঁ এনেকুৱা কামবোৰ মই উপযাচি হ'লেও মানে কৰি দিওঁ কোনোবা মানুহৰো যদি তেনেকুৱা এনেকুৱা ধৰণৰ বস্তুবিলাক আনে মই ফ্ৰী থকা সময়ত যদি আহে তেতিয়া ময়ে কৈ দিওঁ যে মই আনলোড কৰি দিওঁ বা মই কৰি দিওঁ মই অলপ সহায় কৰি দিওঁ ভাল পাওঁ মই আৰু এইটো নহয় যে মই পইচাৰ বিনিময়ত কৰিছোঁ পইচাৰ বিনিময়ত নহয় আৰু মোৰ মেছেজ আছে মেছেজটো হ'ল এইটো যে তেওঁলোকক মই অলপ শ্ৰমদানো কৰি দিলোঁ সহায়ো কৰি দিলোঁ সেই পৰম্পৰাটোতো আজিকালি নোহোৱা হৈছে যে আগত বিয়া এখন পাতিলে মানে গাঁৱৰ মানুহে মিলিজুলি বিয়াখন চলাই দিছিল কিন্তু এতিয়া আকৌ বিয়া বুলি ক'লে টেণ্ট হাউচৰ মালিকে আহি লগ দিয়ে আৰু বাকীখিনি মানুহৰ কামেই নাই বা একতা মিলা প্ৰীতি বস্তুটো নোহোৱা হৈছে গতিকে সেইটো মই সৰুকালত মই দেখিছিলোঁ আৰু সেই ভাৱেৰে মই কি কৰোঁ ডাইৰেক্টলি এইটো ক'লে আৰু তেওঁলোকে হয়তো বেয়া পায় আজিকালি আৰু কি আছে কিন্তু তথাপিতো মই কি কৰোঁ এনেকুৱা ধৰণে কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰোঁ